আসসালামু আলাইকুম হেল্ল' গাইজ কেনে আছে আপোনালোকে মই আজি আপোনালোকক বেগেনাৰ ৰেচিপি দেখুৱাম আৰু এটো কি মাছ কবচোন এই মাছটো মই বেগেনাৰে বনাম অল ওভাৰ ৰেচিপি আজি বেগেনাৰে হ'ব তো আপোনালোকে যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিওটো শেষলৈকে চোৱাৰ অনুৰোধ থাকিল তো আপোনালোকে সকলোৱে জানে পুৰা বেগেনা পিটিকা বনাবৰ কাৰণে প্ৰথমতে এনেকৈ বেগেনাটোৰ গাটোত সৰিয়হৰ তেল লগাই ল'ব লাগে তো এইটো চাওক ভালকৈ তেল লগাই লৈছো গাটোত আৰু মই গেছতে দিম আগত চৌকাত দিছিল বাৰু আমাৰ মা কিন্তু এতিয়া আমাৰো আছিল আগত চৌকা এতিয়া নাই তো এতিয়া গেছতে মই পুৰিব দিছো এনেকৈ তথাপিতো আগৰ হোৱাটো এতিয়াও জিবাত লাগি আছে যাৰ কাৰণে হেতু হোৱাত বিচাৰি থাকো গেছত ইমান বেছি হোৱাত নহবও পাৰে কিন্তু আমি খাও তথাপি হিটৰ বতৰত হিট খোৱাৰ পিছত বহুত বেছি টেষ্ট হয় বেগেনা এতিয়া টেষ্ট হৈছে না নাই ইমান বেছি হিট পৰিব ধৰা নাই এতিয়ালৈকে আজি বেগেনা কেটা দেখি মানে বহুত মন গল পুৰা বেগেনা পিটিকা খাবৰ কাৰণে তো এইটো কাৰণে মই আজি বেগেনা পুৰা দিছো কেতিয়াবা মই প্ৰেসাৰ কুকাৰত সিটি মাৰি তেনেকৈ সিজাই তেনেকৈও কৰো আলু বেগেনা টমেটো একেলগে কৰো কেতিয়াবা সম্বাদ দি কৰো বহুত ধৰণে কৰো মই সদায় একে ধৰণে খাই ভালো নালাগে আজি মই অল ওভাৰ বেগেনা ৰেচিপি বনাব গৈ আছো এইখিনি বেগেনা মই মাছখিনি দি বনাম তো হেতু কাৰণে মই বেগেনা পুৰা হোৱালৈকে মই এইখিনি কাটি লৈছো বন্ধু বান্ধৱীসকল ভিডিওটো যদি ভাল লাগিছে তেনেহলে আপোনালোকে এটা লাইক দিব আৰু কমেন্ট শেয়াৰ কৰিব নাপাহৰিব নতুন বন্ধু বান্ধৱীসকলক কৈছো আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগত থাকিব আৰু বহুত মৰম দিব থ্যাংক ইউ সো মাচ ভিডিওটো চাই থকাৰ কাৰণে সকলোকে তো চাব পাৰিছে বেগেনাটো পুৰা হৈ গল এতিয়া মই চেক কৰি আছো যে হল না নাই চাৰিও পিনে দি পিছে হৈ গৈছে বেঙেনা পুৰা একদম পাৰফেক্ট এতিয়া মই দুটা শুকান জলকীয়া পুৰি আছো গোন্ধটো বহুত ভাল লাগে এইদৰে শুকান জলকীয়া পুৰি পিটিকাত দিলে আলু পিটিকাই হওক বেঙেনা পিটিকাই হওক বহুত ধুনীয়া এটা গোন্ধ ওলাই আৰু বহুত টেষ্ট হয় আৰু খাইও ভাল লাগে তেতিয়া এতিয়া চাওক এইখিনি বস্তুৱে লাগিব আৰু ইয়াতকৈ বেছি বস্তু নালাগে সৰিয়হৰ তেল লাগিব এতিয়া মই এই পুৰা বেগেনাটোৰ বাকলিখিনি আঁতৰাই লম ইয়াতে মই পানী ৰাখিছো ওচৰত আৰু এনেকৈ বহুত গৰম মই এই কাৰণে কটাৰীখন দি এইটো কৰি আছো আৰু এখন হাতেৰে মোবাইলটো ধৰিছো আৰু এখন হাতেৰে মই এইবিলাক কৰি আছো আপোনালোকে দেখিব পাৰিছে বহুত গৰম এই থুৱাৰ নিচিনা উলাই আছে ইয়াৰ পৰা একেবাৰে ভাপ উলাই আছে তো মই হাতে দি লাৰা নাই বাৰু কটাৰীখন দি মেলি লৈছো তাৰ পিছত চামুচেৰে এবিলাক উলাইছো মই বেলেগখন পাত্ৰত চাও গটেখিনি বাকলি গুছোৱা হৈ গল এতিয়া ডাষ্টবিনত পেলাই দিলো আৰু এইখিনি ধুই দিম এতিয়া তাৰ পিছত এইখিনি চাওক কি ধুনীয়াকৈ ওলাই আহিছে এতিয়া মই এইখিনি পিটিকা বনাম বস্তুখিনি ৰেডি কৰি লৈছো পিয়াজ কেঁচা জলকীয়া আৰু দুটা শুকান জলকীয়াও দিছো আৰু ধুনিয়াৰ পাত এতিয়াতো ধুনিয়াৰ পাতৰ গোন্ধ বহুত ভাল লাগে আৰু মই যেতিয়া এইখিনি এনেকৈ মোহাৰি আছিলো তেতিয়া বহুত ধুনিয়া এটা গোন্ধ ওলাইছিল আৰু সেই গন্ধটোতে মোৰ বহুত খাব মন গৈছিল এতিয়া মই বেগেনাখিনি ইয়াতে দিছো আৰু হাতে দিটো চুব নোৱাৰি এইখিনি মই সেই কটা চামুচেৰে এইখিনি মেল্ট কৰি লৈছো তাৰ পিছত উলট পালট কৰি দিছো এতিয়া বহুত বেছি গৰম কাৰণে হাতেৰে চুব পৰা নাই অলপ পিছতে মই এইখিনি হাতেৰে ভালকৈ পিটিকা বনাম তো চাব পাৰিছে ইয়াতে সৰিয়হৰ তেল দিম
এইটো হেতু কাৰণে পিটিকি বনাই কাৰণে এইটো বেঙেনা পিটিকা বুলি কোৱা হয় আলু পিটিকা হলে আলু পিটিকা মানে হাতেৰে বহুত বেছি পিটিকি বনালে টেষ্টটো ওলাই আহে আৰু এটুকে ভৰ্তা বুলিও কোৱা হয় যিহতে ভৰ্তা কয় এটু ভৰ্তা বুলিয়ে কয় আমাৰ ইয়াতেও কিছুমানে ভৰ্তা কয় পিটিকা কয় তো চাওক চাবলৈ কি ধুনিয়া হৈছে যেনেকুৱা খাবলৈও তেনেকুৱা ধুনিয়া হৈছে আপোনালোকে কোন বেগেনাৰ এই পিটিকাটো খাব ভাল পায় জনাব কমেন্টত আৰু এইখিনি মই এতিয়া বেলেগ এটা বাটিত সাৰ্ভ কৰিলো ইয়াতে তেলত দিলু এতিয়া তেল দিব বাকি আছিল তো আলটিমেটলি এটো লুক মই এতিয়া ইয়াৰ পিছত নেক্সট সবজি মাছৰ সবজিটো বনাম যেটো মই বেগেনা কাটি ৰাখিছিলো এইটো চাপিলা মাছ হয় আপোনালোকে এটো কি বুলি কয় জনাবচোন এই চাপিলা মাছটো মই আজি বেগেনা দি বনাম আৰু বহুতে টেস্টি হয় বহুত টেস্টি হ'ব বেগেনা আনিছে যেতিয়া কথাই নাই আৰু এটো বেগেনা দি বহুত বেছি টেস্টি হয় আপোনালোকে কেতিয়াও খাইছে নে খোৱা নাই নাজানো কিন্তু বনাই খাবচোন এসাওক মই ৰেডি কৰি লৈছো মিক্সাৰত পেষ্ট কৰিছো নহৰু পিয়াজ কেঁচা জলকীয়া এয়া বেগেনা আগতে কাটি ৰাখিছিলো এতিয়া গেছৰ ওপৰত মই কেৰাহীটো তুলি দিছো ইয়াতে তেল গৰম কৰি ললো তাৰ পিছত পেষ্ট কৰি ৰাখা মছলাখিনি দিছো আৰু বাকিখিনি গুৰি মছলা ইউজ হ'ব এতিয়া প্ৰথমতে এইখিনি মই ভালকৈ ভাজি লৈছো মছলা তেলত ভাজি আছো আৰু ইয়াতে অকমান পানী চানিও আছিল মছলা যেতিয়া গ্ৰাইণ্ডাৰত পেষ্ট কৰা হয় অকমান পানী নিদিলে আৰু সোনকালে পেষ্ট নহয় হেতু কাৰণে পানী চানি সব একেলগে আছিলে তে এতিয়া যি কি নহওক মছলাখিনি ভাজা হৈ গল আৰু দেখিব পাৰিছিল মই ইয়াতে গুৰি মছলা যি দিব লগিয়া আছিল অকমান জলকীয়াৰ গুৰি দিছিলো আৰু মছলা জিৰা মছলাৰ গুৰি ধনিয়া গুৰি দিলেও দিব পাৰে নিদিলেও একো নাই আৰু এইখিনি দি প্লাই মই ভাজিছো নিমখ দিছো তাৰপিছত ভাজা হৈ যোৱাৰ পিছত এতিয়া মই বেগেনাখিনি ইয়াতে প্ৰথমতে দিম বেগেনাখিনি দি আছো এতিয়া আপোনালোকে চাই থাকিব আৰু আপোনালোকে এনেকৈ বনাই নেকি জনাবচোন আপোনালোকে ইয়াতকৈ বহুত বেছি ভাল বনাই আৰু মই যিখিনিয়ে বনাও সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিলো আপোনালোকৰ ৰেচিপি মই সদায় চাইয়ে থাকো বহুত বেছি ভাল লাগে এনেকৈ বেগেনাটো প্ৰথম দিয়ে মই ভালকৈ লাৰি সাৰি উলট পালট কৰি মছলাটো যাতে কটেইখিনিতে একে সমানভাৱে হুমাই যায় তাৰ কাৰণে উলট পালট কৰি অকমান ঢাকনি চপাই দিছিলো আৰু এতিয়া আকৌ লাৰি সাৰি দিছো চাব পাৰিছে ইয়াৰ পিছত অকমান ফ্ৰাই কৰা হৈ গলে মই গৰম পানী ইয়াতে দিম বন্ধু বান্ধৱীসকল মই আৰু বেছি কথা কৈ আপোনালোকক আমনি নকৰো আপোনালোকে বহুত সাপোৰ্ট কৰিছে বহুত মৰম দিছে ঠিক এইদৰে আপোনালোকে সদায় মোৰ লগত থাকিব আৰু ময়ো সদায় আপোনালোকৰ লগত আছো সকলো বন্ধু বান্ধৱীলৈ মোৰ হিয়াভৰা আন্তৰিক মৰম থাকিল আৰু ডাঙৰ সকললৈ বহুত বহুত শ্ৰদ্ধা থাকিল সকলোৱে ভালে থাকক সুস্থ থাকক এই কামনাৰে মই আজিলৈ ইমানতেই ভিডিঅটো সামৰিছো পুনৰ নতুন এটা ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো থ্যাঙ্কস ফৰ ওয়াচিং